हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ সকলোৰে ভালনে ওয়েলকাম টু মাই পল্লৱী পাৰাশ্ৰী ব্লগ আজি মই বনাব লৈছো দুপৰীয়া সাজৰ কাৰণে জিকাৰ লগত আমলেট বনাই মই জিকা তৰকাৰী বনাম কণী আমলেট বনাই তাৰ কাৰণে মই লৈছো কণী পিয়াজ নহৰু বিলাহী আলু আৰু জিকা এতিয়াটো প্ৰথম জিকা ওলাইছে আৰু জলকীয়া গুৰি জিৰা গুৰি নিমখ আৰু হালধি মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এয়া মই কণী আমলেট বনাই ল'ম প্ৰথমতে একদম চিম্পল হয় খাবলৈ কিন্তু বহুত সোৱাদ বেলেগ চব্জি নহ'লেও হৈ যায় মই আমলেট কৰি লৈছোঁ মই হেৰিটো য়েল্ল'টো মই ভাঙি নিদিওঁ এনেকৈ বনাম ইয়াত মই মছলাখিনি অকণমান একেলগে পানী দি মিহলাই ল'ম অকণমান জলকীয়া গুড়ি অপশ্যনেল হয় যোনে খাই দিব পাৰে নাখালে নিদিবও পাৰে অকল ৰচুন পিঁয়াজত বনালেও বহুত ধুনীয়া হয় খাবলৈ হালধি ইয়াতে অকণমান জিৰা গুড়ি দিম বাছ অকণমান পানী মিহলাই ল'ম ইয়াত অকণমান মই জিৰা দি দিছোঁ গোটা জিৰা তেলত ইয়াতে মই দিম এতিয়া নহৰু খুন্দি থোৱা এতিয়া পিঁয়াজো দি দিছোঁ এইখিনি কিছুমান ভালকৈ ভাজি ল'ম এতিয়া মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম ইয়াতে মই এতিয়া বিলাহীকেইটা দি দিম নতুন শিকাৰুতো বহুত ভুল হ'বও পাৰে বেয়া নাপাব দেই ইয়াতে মই এতিয়া দি দিম মছলাৰ পেষ্টখিনি এয়া মোৰ মছলাখিনি হৈ গ'ল ইয়াতে মই এতিয়া আলু আৰু জিকা কাটি থোৱাখিনি দি দিম এতিয়া সিজিব দিম হৈয়ে গ'ল আৰু সিজিলে আৰু জিকা আৰু বেছি দেৰি নালাগে জিকা সিজিবলৈ ইয়াতে মই এতিয়া নিমখ দি দিম ঢাকি থৈ দিম এতিয়া সিজিব দিম মই এতিয়া এয়া দেখিছেনে বাৰু মোৰ জিকা একদম ভাত খাই পুৰা পানী শুকাই গ'ল ধুনীয়াকৈ নাই এতিয়া মই ইয়াত এক্সট্ৰা পানী দি দিম তাৰপিছতে মই ইয়াতে অকণমান উতলাৰ পিছতে আমলেট কৰি থোৱা কণী দি দিম এয়া মোৰ হৈ গ'ল ইয়াত এতিয়া মই এয়া আমলেট কৰি থোৱা দি দিছোঁ এয়া দেখিছেনে হৈ গ'ল এতিয়া মই আৰু নমাই দিম কি ধুনীয়া আৱাজ আহিছে বৰ ভাল লাগে শুনি ভক 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 কৰি থাকে যে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব কেনে চবেই বনায়েই নবনোৱাসকলক কৈছোঁ বনাই খাব খুব ভাল লাগে খাই কিনি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পল্লৱী পাৰশ্ৰী ব্লগ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টো কৰিব এয়া মই আজি দুপৰীয়া থালিখন সজাব লৈছোঁ এয়া হ'ল গৰম গৰম ভাত লগত আছে চালাড গাজৰ আৰু তিয়ঁহৰ চালাড দীঘল দীঘলকৈ কাটি লৈছোঁ দেখিবলৈ ভাল লাগিছেনে বাৰু লগতে নেমু এডোখৰ তাৰ লগতে এটা জ্বলা মানে জলকীয়া তেনেকৈ দেখিয়েইতো পাচক পাচক খাব মন গৈছে এয়া হ'ল কণী জিকাৰ তৰকাৰী
আৰু লগত এটা আছে দেই, ঢেকীয়া শাক আৰু গুটি আলুৰ ভাজি। আজি মোৰ দুপৰীয়া থালি এইখনেই। কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু বিৰাট ভাল লাগিছে। আশা কৰিলোঁ আপোনালোকৰো ভাল লাগিব। ভাল লাগিলে